ৰিংকুজ পাকঘৰ এণ্ড ব্লগছৰ নতুন এটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ তেলবিহীন মুৰ্গী মাংসৰ ৰেচিপি। খাবলৈ খুবেই সোৱাদ লগা হয়। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা পালে জনাব। বনাবলৈ মই লৈছোঁ ব্ৰইলাৰ মাংস আধা কেজি আৰু ইয়াতে দিছোঁ এতিয়া পৰিমাণ অনুযায়ী নিমখ, হালধি, আদা নহৰু পেষ্ট এচামুচ, জিৰা পাউডাৰ এচামুচ, ধনিয়া পাউডাৰ এচামুচ, মিট মছলা আধা চামুচ, কাশ্মীৰ ৰেড চিলি পাউডাৰ এচামুচ, চিলি পাউডাৰ আধা চামুচ। মছলাখিনি আপোনালোকৰ নিজৰ পচন্দ মতে দি ল'ব পাৰিব। আৰু দিছোঁ 3 চামুচ নৰ্মেল দৈ আৰু এটা বিলাহী পেষ্ট কৰি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে সানি লৈ 1 ঘণ্টা সময়ৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি থ'ম। এঘণ্টা সময়ৰ পিছত মই গেছটো জ্বলাই কেৰাহীটো গৰম হ'ব দিলোঁ। এতিয়া মই ইয়াতে গোটা জিৰা অলপমান দি দিছোঁ আৰু দিছোঁ লং, ইলাচি, ডালচেনি, গোটা জালুক কেইটামান। এতিয়া এইখিনি অলপ সময় ভাজি লৈছোঁ। এতিয়া ইয়াতে দিছোঁ 2টা পিঁয়াজ সৰু সৰুকৈ কাটি। এইখিনি এতিয়া অলপমান নিমখ দি পিঁয়াজখিনি কোমল হৈ যোৱালৈ ভাজি ল'ম। এখিলা তেজপাতো দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই দিছোঁ। মাংসখিনি অলপ সময় ভাজি লোৱাৰ পিছতে মই 10 মিনিট সময়ৰ কাৰণে ঢাকি থৈছিলোঁ। মাংসখিনিৰ পৰা পানী লগতে দৈৰ পৰাও বহুতখিনি পানী ওলাই আহিছে। এতিয়া মই 2টা কেঁচা জলকীয়া দি দিছোঁ। জ্বলাৰ পৰিমাণটো আপোনালোকে নিজৰ মতে দি ল'ব পাৰিব। আকৌ এবাৰ ভালদৰে লৰাই এইখিনি ঢাকি থ'ম। দহ মিনিটমান সময়ৰ পিছত আকৌ এবাৰ ভালদৰে গোটেইখিনি লৰাই দিছোঁ। এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ। মাংসৰ জোলটো আপোনালোকে কিমান ৰাখিব সেই হিচাপত পানীখিনি দিলে হ'ল। এতিয়া আৰু 15 মিনিটমান সময় মাংসখিনি ভালদৰে সিজিবলৈ দিম আৰু দিছোঁ মই কেঁচা ধনিয়া পাত অলপমান। এতিয়া ঢাকন লগাই থৈ দিছোঁ। এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকক বনাই খোৱালে গমেই নাপাব যে তেল, ঘি, বাটাৰ একো নিদিয়াকৈ বনাইছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।